সো বন্ধুসকল মই 80 টকাত ৰাজমা চাউল খালো এইটো প্লেট ইমান ডাঙৰ প্লেট দেখিছে একদম 1 কেজিতকৈ বেছি আছে মোৰ হাতখন বিষাই গৈছে আৰু 60 रुपीजৰ মই খালো পনীৰ ডিব্ৰুগড়ত আপোনালোকে ভেজ খাবলৈ কাৰণে বিচাৰিছে পুৰা পিওৰ ভেজ কম দামত তেতিয়ালে আহক মই দেখাই আছো সো আজি A+ ফাষ্ট ফুড বুলি আছে এখন দেখিছে আপোনালোকে আৰু ইয়াত আপোনালোকে কি কি বিকে দেখিছে লচ্ছা পৰাঠা ৰাজমা চাউল আৰু ইমান দাম সস্তা ইয়াতে 50 টকা আৰু 80 টকা ফুল ইয়াত আছে পনীৰ চাউল আৰু এটো দেখিছে ফুল 100 টকা আৰু আছে 60 रुपीजৰ হাফ আছে এটো আছে ডাল ফ্ৰাই চাউল মানে হাফ 50 টকা ফুল 80 টকা আৰু এফালে বেজ পুৰি দাদা কি নাম আপোনাৰ মোৰ নাম গৌতম বিশ্বাস গৌতম বিশ্বাস ন আপোনালোকে বস্তুখিনি অলপমান দেখাই দিব নেকি কেনেকুৱা কি বনাইছে মই চাবলৈ মন আৰু ইয়াত আপোনাৰ পুৱা পিওৰ ভেজ নেকি আপোনালোকৰ পিওৰ ভেজ এবাৰ দেখাওকচোন এটো কি হয় এটো হল ৰাজমা ন ও মজা বঢ়িয়া আৰু এটো কি হয় এটো থাকিব পনীৰ বাটাৰ মছলা তো এটো এবাৰ ট্ৰাই কৰিম খাবলৈ কাৰণে কেনেকুৱা ঠিক আছে এটো কি বনাইছে আপোনালোকে ডাল ফ্ৰাই তো আজি মোক আপুনি কি খুৱাব এতিয়া আপোনাক সবে খুৱাম এটো কি আছে হল আমাৰ রাইস আছে আচ্ছা আপুনি পোলাও ক'ব পাৰে ভেজ পোলাও ক'ব পাৰে আচ্ছা আচ্ছা দেখিবলৈ এটা মজা লাগিছে বঢ়িয়া একদম সদায় খাব পৰাকে আচ্ছা ঠিক আছে বঢ়িয়া তো এতিয়া মোক আপুনি কি খুৱাব এতিয়া কি খাব আপুনি তিনটা আইটেমই খুৱাম আপোনাক ঠিক আছে আপুনি যি মন যায় একদম যোনটো বেষ্ট হয় এটো দিয়ক এটা খাবলৈ কাৰণে গাইস আপোনাক দেখাই দিলো দোকানখন কেনেকুৱা তো মই এতিয়া ট্ৰাই কৰো ৰাজমা চাউল এটা ট্ৰাই কৰো আৰু এটা পনীৰ চাউলটো ট্ৰাই কৰো ঠিক আছে আৰু ইয়াত পুৰা পিওৰ ভেজ পুৰা কমটি দামত যদি আপোনাক খাবলৈ কাৰণে বিচাৰিছে আহক মই প্ৰথমে খাই দেখাও আৰু টেষ্টটো আপোনাক কৈ আছো সো এটো দেখিছে আপোনালোকে একদম ধুনীয়াকৈ মোৰ কাৰণে ৰাজমা বনাই আছে এটা ৰাজমা বনাই থকা বাঢ়ি আছে এটো ৰাজমা চাউল ন আৰু এটো কিমান দাম প্লেটৰ দাম কিমান 80 रुपीस এটো 80 টকা ন বঢ়িয়া ধুনীয়াকৈ এটা পিয়াজ দি দিলে ওপৰত আৰু এফালে দিলে নেমু ঝলকিয়া বঢ়িয়া এটো 80 টকা ন 80 টকা নট বেড একদম কোয়ান্টিটি ঠিক এটো কি দিছে দাদা পিনাট চাটনি দিছে ন এটো চাটনি আচ্ছা এটো ধনিয়া কেঁচা জলকীয়া আদা মিলাই মিক্স চাটনি এটা আছে আৰু এটো কি ফিংগাৰ দি দিছে যে আচ্ছা 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 পাপড় সাপড় দি দিছে ধুনীয়াকৈ বঢ়িয়া তো গাইজ আমি ইয়াত আহিলো এতিয়া এটো ৰাজমা চাউল আমি ট্ৰাই কৰিছো আৰু এটো 80 টকা প্লেট আৰু 80 টকাত সঁচাকে কোয়ান্টিটি চাওক এবাৰ 80 টকাত একদম ধুনীয়া এক গাল কোয়ান্টিটি দিছে মজা ভাল লাগিছে আৰু ইয়াত ট্ৰাইটো কৰি চাও খানাটো মানে টেষ্টটো কেনেকুৱা খাবলৈ সোৱাদটো কেনেকুৱা এবাৰ বঢ়িয়া বনাইছে মোৰ এনেকুৱা লাগিছে যে বিয়া খাবলৈ গ'লে মানে যেনটো মানে টেষ্ট আহে বিয়াত যেনে বুফে সিস্টেমত যোনটো টেষ্ট আহে যে একজেক্ট সেইটো মানে বিয়াত আপোনাৰ খাই থাকিলে কেনেকুৱা টেষ্ট আহে আমাৰ মই টেষ্টটো বুজাবৰ কাৰণে মই কৈ আছো একদম তেনেকুৱা টেষ্ট আহিছে আৰু থালিখন দেখিছে বৰ ধুনীয়াকৈ তেখেতে সজাই মেলি দিছে মোক বুলি নহয় এইটো মোকে দিছে নে কোৱান্টিটিটো ইয়াত চবে কাষ্টমাৰ চবৰ কাৰণে পেকিং যদি যায় এটো 660 ml ৰ কন্টেইনাৰত যাব সেম কোয়ান্টিটি এইটো মোৰ কাৰণে নহয় নট অনলি মই যে ইউটিউবাৰ হয় মোকে খাব দিয়া 80 টকাত আপোনালোকে খাবলৈ আহিলে কাষ্টমাৰ খাই আছে ন তো কাষ্টমাৰকো পাব বহুতে কমেণ্ট কৰে অকল মোকে দিয়ে বুলি তো খানাটো আৰু অলপ খাই চাওঁ ৰ'ব দেখিছে আপোনালোকে 80 টকাত খানা খাই আছো সঁচাকৈ বহুত ধুনীয়া বনায় ইয়াৰ এড্ৰেছটো মই ধুনীয়াকৈ দি আছো কিন্তু তাৰ আগতে ইম্পৰ্টেণ্ট কথা এটা কওঁ দাদাই দোকানখন শ্বিফ্ট কৰিব কলৈ শ্বিফ্ট কৰিব আৰু কেইদিনমানৰ পাছতে মই আপোনাৰ সেইটো তাতো মানে এড্ৰেছটো দিম ধুনীয়াকৈ তাত এটা ধুনীয়াকৈ গৈ পেলাই মই ৰিল এটা দিম কিন্তু আপোনালোকে কেইদিনমানৰ কাৰণে ইয়াত আহি মানে খাব পাৰে আৰু অনলি ভেজ কোনোবা যদি অকল ভেজ পিয়'ৰ ভেজ খাব বিচাৰিছে সেইদিনা আহক পুৰা পিয়'ৰ ভেজ মাংস চাংস নাখায় দাদা একো নাখায় নিজে নাখায় মাংস পুৰা ফুল ভেজ ন পুৰা পিয়'ৰ ভেজ আপোনালোকে খাব পাৰে এতিয়া পনীৰটো ট্ৰাই কৰিব লওক এইটো পনীৰ হাফ আমাৰ এইটো কেই টকা দাদা এইটো 60 रुपीस হাফ পনীৰ 3 পিস পনীৰ থাকিব ফুলত থাকিব 5 পিস ফুলত 5 পিস পনীৰ থাকিব আৰু 60 रुपीसৰ 3 পিস ন কেই টকা ক'লে আপুনি 60 টকা 60 টকাত আপোনালোকে হাফ পনীৰ চাউল দেখাই যায় একদম ধুনীয়াকৈ সো গাইজ ৰাজমা চাউলটো বহুতে ভাল লাগিলে সঁচাকৈ এতিয়া মই 60 টকাত মাত্ৰ 60 रुपीसত পনীৰ চাউলটো খাই চাওঁ দেখিছে 60 টকা প্লেট আপোনালোকে যদি ইভিনিং খাব বিচাৰে বা দুপৰীয়া খাব বিচাৰে ধুনীয়া আৰু হাফ প্লেট হয় 60 টকাত 3 পিস পনীৰ দিছে মোক 60 টকাত 3 পিস দেখিছে 60 रुपीस আৰু 3 পিস পনীৰ দিছে ধুনীয়াকৈ ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা 100 টকা ফুল প্লেট তাত থাকিব 5 পিস
এটা কথা কওঁ বঢ়িয়া বনাইছোঁ এনেকুৱা নহয় যে 60 ৰুপিজত পনীৰ দি দিলে কেনেকুৱা খাবলৈ হ'ব আপুনি খানাটোত এবাৰ চাই লওক খানাটো চাই পিনে আপোনাৰ টেষ্টটো ওলাই আহিব আৰু বহুত ধুনীয়া বনাইছে আৰু 60 টকা 3 পিচ পনীৰ ধুনীয়া দিছে বঢ়িয়া সো বন্ধুসকল মই 80 টকাত ৰাজমা চাউল খালো এইটো প্লেট ইমান ডাঙৰ প্লেট দেখিছে একদম 1 কেজিতকৈ বেছি আছে মোৰ হাতখন বিষাই গৈছে আৰু 60 ৰুপিজত মই খালো পনীৰ চাউল ঠিক আছে 60 টকাত হাফ খালো আৰু আপোনালোকে ফুলো খাব পাৰে 100 টকাত 5 পিচ পনীৰৰ লগত তো আহিব পুৰা পিয়ৰ ভেজ মজা লাগিলে খাই মই এতিয়া এটা খানাটো খাওঁ তো আপোনালোকে এড্ৰেছটো হৈছে মই আপোনাক ধুনীয়াকৈ কৈ আছোঁ খানাটো খাই নৰ'ব 80 ৰুপিজৰ যোনটো মানে ৰাজমা চাউলটো খাইছোঁ সঁচা কথা কৈছোঁ এইটো মানে বহুত ধুনীয়া কোৱান্টিটি দিছে মই খাই খতম কৰিব পৰা নাই চব আৰু বহুত ধুনীয়া কোৱান্টিটি দিছে একদম মজা আপোনালোকে আহিব পাৰে খাবলৈ কাৰণে মোৰ ভাল দাদা আপুনি কেইটাৰ পৰা কেইটালৈকে বহে ৰাতিপুৱা আমি ৰাতিপুৱা 11 to 11:30 ভিতৰত ওপেন হৈ যায় ৰাতিপুৱা 11টা বজাত ওপেন কৰে 11টা 11:30 ভিতৰত মানে এনেও ওপেন হৈ যায় আচ্ছা তাৰপিছত গধূলি আপোনাৰ 7টা 8টা মানে তো আপুনি ৰাতিপুৱা 11টা বজাত খানাটো লৈ আহে তো খানাটো ঠাণ্ডা হৈ আছে চাগে না এইটো চব এইটো কি কৰে গৰম কৰি দিয়ে এনি টাইম গৰম হৈ থাকে খানা পুৰা গৰম হৈ থাকে পুৰা গৰম থাকে আচ্ছা ঠিক আছে লগে আমি গৰম কৰি দিওঁ আৰু আমাৰ ৰাতি ধৰি লওক 8:30 8টা যেতিয়া আমাৰ বস্তু হে দোকানদাৰী আৰু এটা কথা মোক আপোনালোকে দিলে মই এফালে পৰা খালো এতিয়া যে বহুত গাল আইটেম দিলে ঠিক আছে মই মানে 80 টকীয়া যোনটো ৰাজমা চাউলটো খালো বহুত গাল থাপালো এই কাষ্টমাৰৰ কাৰণে সমানে ন একদম এইটো কন্টেনাৰ দেখিছেই 660 ml কন্টেনাৰত ফুল প্লেট আহিবই আর কাস্টমার হোক আপনি ইউটিউবার সবার কারণে সমান সবৰ কাৰণে সমান আহক ইয়াতে খাবলৈ এড্ৰেছটো দি আছো ৰ'ব অকল মই আছো এতিয়া ডিব্ৰুগড় এ প্লাছ ফাষ্ট ফুড এইটো দেখিছে আপোনালোকে দোকানখন এনেকুৱা আৰু এতিয়া বৰ্তমান আছো মই ডিব্ৰুগড় বাটা যোনটো শ্বৰুম আছে এখন হোটেল ইনচুৰি আছে এফালে গ'লে আপোনালোকৰ এইটো RKB পদ হয় ঠিক আছে তো এই বাটা শ্বৰুমটোৰ একদম অপজিটতে আছে এখন এ প্লাছ ফাষ্ট ফুড দেখিছে ধুনীয়াকৈ একদম ইয়াত ধুনীয়াকৈ দিয়া আছে এখন আৰু কি পায় সকলো বস্তু আপোনালোক দেখাই দিলোঁ আৰু ভাল লাগিছিলে একদম অনলি ভেজ এখন সৰুকৈ ফাষ্ট ফুড তেখেতসকলে দিছে খানাটো বিৰাট টেষ্টি পনীৰটো আহি খাব পনীৰটো সঁচাকৈ ভাল লাগিলে তো আহিব টেষ্ট কৰিব খাব আৰু এইফালে অকণমান আগত গ'লে চহমখন ইয়াৰ পৰা দেখিয়ে পায় দেখিবই আৰু অকণমান এইফালে আহি গ'লে মানে এই বাটা শ্বৰুমটো একদম অপজিটতে পাব এখন এ প্লাছ ফাষ্ট ফুডখন তো ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ